BTCৰ আলু খেতিটো স্পেচিয়েলি ওদালগুৰি আৰু বাক্সাত ফোকাছ কৰি পেলাই এটা ক্লাষ্টাৰৰ কনচেপ্টত আৰম্ভ কৰিছে আৰু ইয়াত দলবাৰীত মেইন লৈ পেলাই এই অঞ্চলৰ খেতিয়ক প্ৰায় 400 খেতিয়কলৈ এটা ক্লাষ্টাৰ বনোৱা হৈছে আৰু আমি শুনিছোঁ বহুত আগৰ পৰা ইয়াত আলু খেতি কৰি আছে তো সাইন্টিফিক্যালি খুব ভালকৈ সিস্টেমেটিক্যালি কৰাৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ইয়াৰ খেতিয়কসকলক সহায় কৰাৰ কাৰণে এই আঁচনিটো লোৱা হৈছে আৰু তেনেকুৱা ক্লাষ্টাৰ বিভিন্ন জিলাত হ'ব আলুৰ লগতে বাকি শস্যবিলাক ৰবি শস্য আৰু বাকি শস্যবিলাকৰ কাৰণেও প্ৰপাৰ প্লেনিং এতিয়া বিটিআৰ চৰকাৰে আমি কৰিছোঁ ইয়াত কেনেকৈ মাটিটো চাহ কৰিব খেতিটো কেনেকৈ কৰিব খেতি উৎপাদন কৰাৰ পিছত মাৰ্কেটিংটো কেনেকৈ কৰিব এই গোটেই প্লেনিংটো এতিয়া কৰা হৈছে তো সেইকাৰণে আজি মই নিজে আহি পেলাই ইয়াত উপস্থিত হৈ চাইছোঁ আমাৰ এগ্ৰিকালচাৰ বিভাগে যিখিনি দায়িত্ব লৈছে সেইটো কেনেকৈ ভালকৈ কৰিছে আৰু মোৰ দেখি পেলাই ভাল লাগিছে যে তেখেতসকলে খুব সিস্টেমেটিক কৰিছে আৰু ফাৰ্মাৰসকলেও এতিয়া খুব মানে জাগ্ৰত হৈছে সকলো দিশৰ পৰা সজাগ হৈছে আৰু খুব ভাল লাগিছে বছৰি আমাৰ উৎপাদনটো বাঢ়ি যায় আছে আলুৰ পৰা লৈ পেলাই মিলেটছলৈকে ড্ৰেগন ফ্ৰুটলৈকে বিভিন্ন নতুন নতুন খেতিবিলাক আমাৰ এৰিয়াত ইন্ট্ৰডিউচ কৰিছে ফাৰ্মাৰসকলে আৰু যিটো মাটিত ধান খেতিটো কম হৈ যায় সেই মাটিবিলাক আমি চাই আছোঁ তাত যাতে বেলেগ শস্য বা বেলেগ খেতি কৰিব পৰা যায় গতিকে মই ইয়াৰ আমাৰ দলবাৰী আৰু সেই বাক্সাৰ এই অঞ্চলৰ খেতিয়কসকলক মই অভিনন্দন জনাইছোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টক যাতে খুব ভালকৈ তেখেতসকলে কামটো কৰে সেইটো মই অনুৰোধ কৰিছোঁ খেতিৰ লগত জড়িত আছোঁ সেই সময়ৰ পৰা বহুত গ্ৰাম সেৱকসকলে গ্ৰামৰ লগত জড়িত নাথাকে গ্ৰাম সেৱক মানে গ্ৰামৰ লগত জড়িত থাকিব লাগে এতিয়া সেই বিষয়বিলাক আমি লাহে লাহে চাই আছোঁ গ্ৰাম সেৱকো কমি গৈছে কিন্তু যিখিনি আছে সেই সকলে যাতে খেতিৰ লগত থাকে আমাৰতো চৰকাৰৰ এটা সিদ্ধান্ত আছে নট অনলি গ্ৰাম সেৱক ইঞ্জিনিয়াৰলৈকে অফিচাৰলৈকে ডাইৰেক্টৰলৈকে 3 দিন অফিচত বহিব লাগে 3 দিন পথাৰত যাব লাগে ফিল্ডত যাব লাগে গতিকে আজি এই 2024 চন হৈছে নেক্সট আমাৰ যেটো সিজন আহিব জানুৱাৰী 1 তাৰিখৰ পৰা আমি আনকম্প্ৰমাইজ ভাবে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ শিক্ষাৰ পৰা আদি কৰি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ আমাৰ ষ্টাফ বিলাকে কেৰানিক বাদ দি 3 দিন অফিচত থাকিব লাগিব 3 দিন ফিল্ডত যাবই লাগিব